আপুনি যেতিয়া গছপুলিটো ৰুব গছপুলিটো ৰোৱাৰ লগে লগে আপুনি যেতিয়া পৰ্টেলত আপলোড কৰিব আপোনাৰ ফটোটো তেতিয়া আপোনাৰ বেংক একাউণ্টত আপোনাক চৰকাৰে 100 টকা এটা আৰ্থিক অনুদান দিব। নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে অমিত বৃক্ষ আন্দোলনত ভাগ ল'বলৈ কি কৰিব লাগিব? বন্ধুসকল, আপোনালোকে প্ৰথমে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। যিটো অমিত বৃক্ষ আন্দোলনৰ অফিচিয়েল ৱেবছাইট আছে বা যিটো অফিচিয়েল এপছ আছে তাত গৈ আপোনালোকে নিজকে ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। তাৰপিছতহে আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে আমাৰ অসম চৰকাৰে 17 ছেপ্টেম্বৰৰ দিনা পুৱা 9 বজাৰ পৰা পুৱা 11 বজালৈ সমগ্ৰ অসম ৰাজ্যতে প্ৰায় 1 কোটি গছপুলি ৰোপণ কৰাৰ কথা সিদ্ধান্ত কৰিছে আৰু তাত সহায় কৰিব আত্মসহায়ক গোটৰ সদস্য, আশাকৰ্মী আৰু তত্ত্বাৱধায়ক, আৰক্ষী, শিক্ষানুষ্ঠান, অংগনবাড়ী কৰ্মী আদি দ্বাৰা এই বাণিজ্যিক বৃক্ষৰোপণ কৰা হ'ব। ইয়াত যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোকে প্ৰথমে পঞ্জীয়ন ৱেব পৰ্টেলত কৰিব লাগিব বা মোবাইল এপত কৰিব লাগিব। এতিয়া বন্ধুসকল, মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ ৱেব পৰ্টেলত নিজকে পঞ্জীয়ন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব। তেন্তে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, তাৰ কাৰণে প্ৰথমে আপোনালোকে তাৰ যিটো অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু নিশ্চয় আপোনালোকৰ যি গোটৰ আপোনালোকৰ CRP থাকে, CRPয়ে নিশ্চয় আপোনালোকক ইয়াৰ লিংকটো আপোনালোকক শ্বেয়াৰ কৰিব। আপোনালোকে তাত গৈও আপোনালোকে কৰিব পাৰিব। নহ'লে আপোনালোকে ইয়াত টাইপ কৰিব, গুগলত আহিব, আপোনালোকে গুগল বা ক্ৰমত যাব। ক্ৰমত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব যে aba.assam.gov.in মাৰলৈ চাওক। প্ৰথমে যিটো আহিব আপোনালোকৰ তাতে মাৰি দিব। চাওক তাত আহিয়ে গৈছে, প্ৰথমে অমিত বৃক্ষ আন্দোলন বুলি আহি গৈছে। আপোনালোকে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে প্ৰথমে অসমীয়া ইংলিছ বুলি আহিছে। অসমীয়া আৰু ইংলিছ দুটা আছে। আপোনালোকে যদি অসমীয়াত গোটেইখিনি কৰিব বিচাৰে তেনেহ'লে অসমীয়াটোত টিপি দিব, এনেকৈ ক্লিক কৰি দিব। আৰু যদি ইংলিছত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইংলিছত আপোনালোকে ক্লিক কৰি দিব। আপোনাৰ যোনটোত সুবিধা হয় আপোনালোকে সেইটোতে কৰি ল'ব পাৰিব ধুনীয়াকৈ। এতিয়া আপোনালোকে প্ৰথমে চাওক ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব। এতিয়া যিহেতু সকলো হাতত মোবাইলে থাকে, মোবাইলতে ৰেজিষ্ট্ৰেশ্যনটো কৰিব। গতিকে মোবাইলত সুবিধাৰ কাৰণে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে কি কৰিব, এই 3টা লাইন দেখিছেনে ওপৰত, এই 3টা লাইন আছে। এই 3টা লাইনত গৈ আপোনালোকে ক্লিক কৰি দিব। 3টা লাইনত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে, মই ইংলিছতে লৈছোঁ বাৰু, আপোনালোকে অসমীয়াতে ল'ব পাৰে দেই। যদি অসমীয়াত কয় অসমীয়াত আহি যাব। চাওক মই দেখুৱাইছোঁ অসমীয়াত কৰিলে অসমীয়াত আহিব। অসমীয়াত টিপি দিলে, এই অসমীয়াত টিপিলে দেখিছেনে অসমীয়াত আহি গ'ল। হোম, পৰিসংখ্যা, প্ৰতিজ্ঞালক, চিনাক্তকৃত প্ৰজাতি বা পঞ্জীয়ন আহি গ'ল অসমীয়াত। গতিকে অসমীয়াতে কৰিব পাৰে আপোনালোকে বা ইংলিছতে কৰিব পাৰে। মই ইংলিছতে কৰিম বাৰু, ইংলিছত সুবিধাজনক হয় অলপ কৰিবৰ কাৰণে পুটুককৈ। গতিকে মই ইংলিছত টিপি দিলোঁ। ইংলিছত টিপাৰ লগে ইংলিছত আহিব। চাব এতিয়া ইংলিছত আহি গ'ল। এতিয়া মোৰ ৰেজিষ্ট্ৰেশ্যন আছে, ৰেজিষ্ট্ৰেশ্যন টিপি দিম। ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিম। ৰেজিষ্ট্ৰেশ্যন কৰালে দেখিছেনে আপোনালোকে কি এতিয়া চাওক আপোনালোকে ক'ত কাম কৰে, মানে চেল্ফ হেল্প গ্ৰুপৰ হয়, আশাকৰ্মী হয়, এডুকেশ্যনেল ইনষ্টিটিউট হয়, ভিলেজ ডিফেন্স পাৰ্টি হয়, অংগনবাড়ী হয়, টি গাৰ্ডেন হয়, আদাৰ ইনষ্টিটিউশ্যনেল, আদাৰ ইণ্ডিভিজুৱেল। ইয়াত সকলোৱে কৰিব পাৰে, ইয়াত সকলোৱে কৰিব আৰু যোনে য'ত পৰে তেওঁলোকে চিলেক্ট কৰি ল'ব। মই এতিয়া চেল্ফ হেল্প গোটৰ হয়, মই আপোনালোকক দেখুৱাই দিম। ধৰি লওক আপোনালোকে চেল্ফ হেল্প গোটৰ হয়, চেল্ফ হেল্প গোটত আপোনালোকে ক্লিক কৰিলে। ক্লিক কৰাৰ লাগিলে চাওকচোন এতিয়া আপোনাৰ যিখিনি ডিটেইলছ, এই ডিটেইলছ গোটেইখিনি আহিলে। ইয়াতে চাব ৰেজিষ্ট্ৰেশ্যন চেল্ফ হেল্প গ্ৰুপ, এইটো PNRD মানে PNRD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে, গোটেই PNRD আহিছে। আৰু প্লিজ ফিল আপ দ্য ডিটেইলছ বিলো, মানে য'ত এই ষ্টাৰ মাৰ্কটো আছে, ষ্টাৰ মাৰ্ক থকাকেইটা আমি কম্পালচৰি ফিল আপ কৰিবই লাগিব ইয়াত। কম্পালচৰি আমি ফিল আপ কৰিবই লাগিব ইয়াত। চাওক এতিয়া আমি প্ৰথমে আহিলোঁ, চাওক আপোনালোকে নেম অফ দ্য চেল্ফ হেল্প গ্ৰুপ। আৰু এইখিনি আপোনালোকৰ বন্ধুসকল এটা কথা কৈ থওঁ, আপোনালোকে আপোনালোকৰ পাছবুকটো আৰু আধাৰ কাৰ্ডটো উলিয়াই থ'ব। উলিয়াই লৈ আপোনালোকে লগত ৰাখিব এইটো কৰাৰ সময়ত। আৰু কি কৰিব, যিটো আপোনাৰ পাছবুক আছে, পাছবুকটো আপোনালোকৰ যিটো ফ্ৰণ্ট পেজ আছে, য'ত মানে একাউণ্ট নাম্বাৰ লিখা থাকে, আপোনাৰ নাম লিখা থাকে, সেইটো আপোনালোকে আগত ফটো মাৰি ল'ব। ইয়াৰ পিছত আহিলে চাওক চেল্ফ হেল্প গ্ৰুপৰ নামটো আহিলে, তাৰ চেল্ফ হেল্প গ্ৰুপৰ ID নম্বৰটো, এইটো কম্পালচৰি নহয়, এইটো আপোনাৰ নিদিলেও হয়। চেল্ফ হেল্প গ্ৰুপৰ ID নম্বৰটো যদি আপোনালোকৰ তাত নাই তেনে নিদিলেও হ'ব। এইটো ষ্টাৰ মাৰ্ক নাই, গতিকে এইটো কম্পালচৰি নহয়। আৰু যদি দিব বিচাৰে তেনেহ'লে আপোনাৰ তাত যে নাই, তেনেহ'লে আপোনালোকে গোটৰ যিটো CRP থাকে, CRPক আপোনালোকে সুধিব পাৰে, তেনেকৈ দি দিব। তাৰপিছত আপোনাৰ ফুল নেম অফ আপোনাৰ গোটৰ নামটো দি দিব, কি মোবাইল নম্বৰটো দি দিব, আপোনাৰ মোবাইল নম্বৰটো দিব হা। তাৰপিছত ইয়াত ফাদাৰ, মাদাৰ, স্পাউচ নেম, আপোনাৰ যোন আছে মা দেউতা বা আপোনাৰ স্বামীৰ নাম দি দিব আপুনি। তাৰপিছত জেণ্ডাৰটো দিব, জেণ্ডাৰ কি আপুনি ফেল মেল কি দি দিব আপুনি। তাৰপিছত এড্ৰেছটো দি দিব, এড্ৰেছটো মাৰ্ক লগালে আপোনালোকৰ ডিষ্ট্ৰিক্টটো আহিলে। চাওক প্ৰথমে ডিষ্ট্ৰিক্ট ক'ত পৰে, ডিষ্ট্ৰিক্ট মই ছাপ'জ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা, গতিকে ৱেষ্ট কাৰ্বি আংলং দিলোঁ। ৱেষ্ট কাৰ্বি আংলং ব্লকটো চাওক, ব্লক কি দিব এতিয়া, ব্লক আপুনি ৰংখাং পৰে আমাৰ, ৰংখাং দিলোঁ মই।
তো ভিলেজটো আপুনি ভিলেজ লিখি দিব কি পৰে, এড্ৰেছটো কি পৰে আপুনি লিখি দিব, এড্ৰেছটো আপোনাৰ যিটো পৰে সেইটো লিখি দিব আপুনি, পোষ্ট অফিচ কিটো পৰে দি দিব, পুলিচ ষ্টেচনটো দি দিব, পিনক'ডটো দি দিব 782485 পিনক'ডটো দি দিব। তাৰপিছত আপোনালোকে চাওক বেনিফিচিয়াৰী গ্ৰাণ্ট অপশ্যন এণ্ড বেংক একাউণ্ট ডিটেইলছ, এইটোত চাব আপোনাৰ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব। ইয়াত আপুনি টিপি দিব, ইয়াত লিখি চাওক ডু ইউ ৱান্ট টু এভেইল বেনিফিচিয়াৰী গ্ৰাণ্ট কি ৰেটছ 100 ৰুপিজ এইটো দিয়া আছে। মানে আপুনি যেতিয়া গছপুলিটো ৰুব, গছপুলিটো ৰোৱাৰ লগে লগে আপুনি যেতিয়া পৰ্টেলত আপলোড কৰিব আপোনাৰ ফটোটো, তেতিয়া আপোনাৰ বেংক একাউণ্টত আপোনাক চৰকাৰে 100 টকা এটা আৰ্থিক অনুদান দিব। সেইটো অনুদানটো লাগে নে নালাগে আপোনাক সুধিছে, যদি লাগে ইয়েছ, যদি নালাগে ন'। এতিয়া মোক লাগে চ' মই ইয়াত ইয়েছ কৰি দিম, মোক 100 টকাটো লাগে। তাৰপিছত ইয়াত আপোনাৰ লগে লগে আধাৰ নম্বৰটো দি দিব, আধাৰ নম্বৰটো দি দিব। তাৰপিছত ইয়াত কি দিব, নেক্সটত দিব আপুনি মোবাইল নাম্বাৰ লিংক উইথ আধাৰ, আপোনাৰ মোবাইল নম্বৰটো দিব, যিটো মোবাইল নম্বৰ আধাৰ লগত লিংক আছে সেইটো মোবাইল নম্বৰ দিব ইয়াত। তাৰপিছত আপোনাক কি দিব, আধাৰ লিংক বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত আপোনাৰ কোনটো আপোনাৰ বেংক আছে যিটো আধাৰ লগত লিংক আছে, সেই বেংক একাউণ্টটো ইয়াত আপুনি লিখি দিব। তাৰপিছত আপোনাৰ বেংকৰ এটা IFSC কোড থাকে, আপোনালোকে চবেই জানে নিশ্চয়, যেনেকৈ SBI বুলি কিবা এটা থাকে, যে PUNB এনেকৈ থাকে আপোনালোকৰ বহুত, এনেকৈ এইটো একাউণ্ট আপোনালোকে দি দিব IFSC কোডটো। তাৰপিছত আপোনালোকে ইয়াত দেখিলে নে, মই যে কৈছিলোঁ আপোনালোকে ফটোটো মাৰি থ'ব বুলি পাছবুকখনৰ, এইয়া ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক, আপোনাৰ প্ৰথম পেজটো আপোনালোকৰ যিটো পাছবুক আছে সেইটো আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে কি কৰিব লাগিব, আপোনালোকে চুজ কৰি পেলাই আপোনালোকে এইটো আপলোড কৰিব লাগিব। চুজ ফাইলত মৰাৰ লগে লগে ইয়াত আপলোড আহিব, ইয়াত ডাইৰেক্ট কেমেৰাও আহিব, ডাইৰেক্ট কেমেৰাও মাৰি আপুনি দিব পাৰে, ডাইৰেক্ট এনেকৈ আপুনি কেমেৰা মাৰিও দিব পাৰে, যিটো আপোনাৰ বেংকৰ হেৰিটো আছে সেইটো ডাইৰেক্ট দিব পাৰে, ফটো মাৰিও দিব পাৰে। যদিও আপুনি ফটো মাৰি থৈছে আগত, তেনেহ'লে আপোনালোকে চুজ ফাইলত গৈ পেলাই আপুনি ক'ত থৈছে এইটো ফাইলত গৈ আপোনালোকে চাই পেলাই দি দিব আপোনাৰ ফটোটো। তাৰপিছত এতিয়া আহিলোঁ, নেক্সট আহিলে তাৰপিছত আপোনাৰ ইয়াত কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে যিটো আপোনাৰ ফটোটো কিন্তু 100 KB তলত হ'ব লাগিব, ফটোটো 100 KB ওপৰত হ'লে নচলিব। আৰু 100 KB যদি ওপৰত হয় তেন্তে আপোনালোকে এটা কাম কৰিব, 100 KB ওপৰত হ'লে আপোনালোকে আপোনাৰ যিটো ফটো আছে ফটোটো হোৱাটছআপত বেলেগলৈ শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি তাক আকৌ আপোনালোকে পঠিয়াব দিব, তেতিয়া কি হ'ব আপোনাৰ MBটো কমি যায়গৈ। তাৰপিছত ইয়াত আপুনি যিটো ইয়াত আছে ক্লিক ঘৰটো আছে, ইয়াত আপুনি ক্লিক কৰি দিব, আই হেয়াৰ বাই গিভ মাই এক্সপ্লিচিটি, এইটো আপোনাৰ য'ত এইটো লিখা আছে আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি তাৰপাছত আপোনালোকে দেখিব এণ্টাৰ 6 ডিজিট ওৱান টাইম পাছৱৰ্ড চেণ্ড টু ইয়ৰ মোবাইল। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিটো ইয়াত জেনেৰেট OTP আছে, জেনেৰেট OTPত আপোনালোকে ক্লিক কৰিব। জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো আপোনালোকৰ আধাৰ লগত যিটো লিংক আছে, যিটো মোবাইল নম্বৰ দিছিলে আপুনি ইয়াত, সেই মোবাইল নম্বৰ আপোনাৰ এটা 6 ডিজিট 6টা নম্বৰৰ আপোনালোকে এটা OTP আহিব, সেই OTPটো ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰি আপোনালোকে কি কৰিব, ইয়াত যিটো কেপচাৰ কোড আছে, ইয়াত যিটো লিখা আছে 814961, সেইটোকে আপোনালোকে ইয়াত ভৰাই দিব। ভৰাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰিলে ছাবমিট হৈ যাব, আৰু ছাবমিট হোৱাৰ পিছত আপোনালোকৰ এটা নম্বৰ আহিব, সেই নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব, বা লিখি ৰাখি থৈ দিব, বা প্ৰিণ্ট আউট কৰি থৈ দিব, যিটো আপোনালোকৰ সেইটো পিছত কামত লাগিব। বন্ধুসকল, আপোনালোকৰ ভিডিঅ'খিনি কেনেকুৱা লাগিল? যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰি দিব। নমস্কাৰ, ধন্যবাদ।